ৰংচেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিখন যদি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিখনত দেখিবলৈ পাব মন্দিৰাই খুৰীয়েকক আমি কষ্টবোৰ এনেই কৰিলোঁ, অৱশেষত আদিয়ে সেইজনীকে বিয়া কৰালে, এতিয়া যি হ'ল হ'ল, কিন্তু মই সেইজনীক কেতিয়াও ঘৰত সোমাব নিদিওঁ আৰু দেউতাইও সেইজনীক কেতিয়াও ঘৰত সোমাবলৈ নিদিয়ে বুলি মন্দিৰে খুৰীয়েকৰ আগত ক'ব। আৰু আজিৰ খণ্ডিত আদিৰ ওচৰলৈ আদিৰ মাক দৰিকা আৰু ইন্দ্ৰ যাব আৰু অদিতিক আদিৰ লগত দেখা পাই দৰিকাহঁতৰ মনটো বহুত ভাল লাগিব আৰু দৰিকাই এইজনী আমাৰ নতুন বৌ বুলি ইন্দ্ৰৰ আগত ক'ব আৰু আদিৰ মাকে আজি তুমি ঘৰলৈ যাব লাগিব বুলি অদিতিৰ আগত ক'ব। আৰু তেতিয়া অদিতিয়ে আজি আমি যাব নোৱাৰিম, কালিহে যাব পাৰিম বুলি অদিতিয়ে মাকৰ আগত ক'ব। আৰু তেতিয়া মাকে কালি তোমাৰ প্ৰথম খোজটো আমাৰ ঘৰত পৰালৈকে আগ্ৰহেৰে বাট চাই থাকিম বুলি অদিতিৰ আগত ক'ব। আনফালে আজিখনতে দেউতাকে এই সকলোবোৰ কথা গম পায়। দেউতাকৰ বহুত খং উঠিব আৰু দেউতাকে মই আদি আৰু অদিতিক কেতিয়াও এইখন ঘৰলৈ আহিবলৈ নিদিওঁ বুলি মাকৰ আগত ক'ব। এতিয়া বাৰু মাকে কি কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিখনতে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।